আজি এসপ্তাহ টকা দি কিবা খাবৰ কাৰণে অলপ পইচা লাগে। ভিখাৰী এই বগা পইচা লাগে যদি ভৰি মালিচ কৰি দি পইচা পাক্কা দিবি পাক্কা দিম পইচা ভৰি মালিচ কৰি দিম পইচা দিবি না এটা চালাতো পইচা লাগে কিবা খাবৰ কাৰণে 2 টকা দি আৰু চলা ভিক্ষাৰীটোৰ কাৰণে মোৰ আজি যাত্ৰা বেয়া হ'ব উঠছে নেকি তই এখন কাগজ যদি মূল্য লয় আৰু তোক পইচা লাগে তুমি ইয়াত বহিছা যে কাৰ অৰ্ডাৰত বহিছা কোন তুমি কি হৈছে আজি পৰা এই অফিচৰ বস মই চিয়ামৰ পৰা অফিচৰ গৈছো মোৰ পঢ়া বেছি আৰু তোমাৰ পঢ়া কম কাৰণে আজি মই এই অফিচৰ বস হ'ব পাৰিছো তোমাৰ অৰ্ডাৰ আজি পৰা কৰি নাই মোৰ অৰ্ডাৰ থাকিব তুমি নাজানা নেকি অফিচৰ বস মই কি বুলি ভাবিছা তুমি খুশি কৰে Yes, boss. Apa dia sama boleh isi sar? No. Saya mau harus. Ayo, ini lo jadi sebut dia sar. Oh, betul. Cuma di sini mau kau biar dia bisa ya. Rumah kamu cuma asal kamu mau aku betul kamu dia di sini mau misalnya mau ini kasih mau punya dia tahu pun dan pun jangan di sini. Hei, kalau rumah kamu. Aji pada juga pun dia berbuat aku berbuat alam mau dia kata kita nasi, kita ni tak bawa dia. মান কৈছা না আৰু এনেকৈ কিবা কাৰণে তুমি দুখীয়া কৰিব হেৰি কৰিবা মানে খেলিবা কিবা কামত আহিলে ভালকৈ ব্যৱহাৰ কৰা ভাল ব্যৱহাৰ পাতি কৰিবা মই ভিডিঅ'টো চাই আপোনালোকক কেনেকুৱা পালে যদি ভাল লাগিছে লাইক আৰু কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু আজি মোৰ লগত আজি মই বেলেগ জেগাত ভিডিঅ' কৰিছোঁ নতুন চলি মই আজি এই মুখাত আহি ভিডিঅ' কৰিছোঁ আৰু সিহঁতৰ লগত আৰু সিহঁতৰ নামটো আপোনালোকে জানি লওক নাম শ্ৰী ৰবীন্দ্ৰ নমস্কাৰ মোৰ নাম শ্ৰী Hi guys, আমাৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে আপোনালোকৰ যদি ভাল লাগিছে লাইক কমেণ্ট আৰু সাবস্ক্ৰাইব কৰিব আজি মোৰ লগত নতুন ফাৰ্ষ্ট মোৰ লগত ভিডিঅ' কৰিছে এওঁৰ নাম হ'ল ইকবাল দাস আৰু মোৰ নাম হ'ল মোহাম্মদ চাহিলক Hi guys, ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে যদি ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ আমাৰ চেনেল প্লিজ সাবস্ক্ৰাইব কৰিব মোৰ চেনেল এটা হ'ল খাতৰনাক খিলাৰী আৰু এটা হ'ল দুমুনিচকীয়া আছামিজ ফানি ভিডিঅ' আপোনালোকৰ বাবে মই নতুন চেনেল এটা খুলিম নিউজ লাইফৰ নিউজ পৰিৱেশ আপোনালোকৰ মোৰ নিউজ ভিডিঅ' চাব পাৰিব পৰিৱেশটো কেনেকুৱা কি আৰু আপোনালোকৰ বিষয়ে আজি মই কিহৰ বিষয়ে কিহৰ ওপৰত ভিত্তি কৰি কিহৰ কাৰণে কি জানিবৰ কাৰণে ভিডিঅ'টো বনাইছোঁ সেই কথাখিনি কি ক'ব আপোনালোকে দুখীয়া মানুহ কেতিয়া নেগলেক্ট নকৰিব এজন দুখীয়া মানুহে ডাঙৰ মানুহ হ'ব পাৰিব পিছত যায় আপোনালোকে দুখীয়া মানুহক সহায় কৰিব কিন্তু নেগলেক্ট নকৰিব এইখিনিয়ে আপোনালোকে ইয়াৰ পৰা এইখিনি কথা জানিব পাৰিলে দুখীয়া মানুহক কেতিয়াও
নেগলেক্ট কৰিব নাপায় বা ঘৃণা কৰিব নাপায় সেইটো কথা আপোনালোকক আমি ভিডিঅ'টো জনাইছোঁ তোমালোকে কেতিয়াও দুখীয়া কৰিব ভিক্ষাৰীক কেতিয়াও নেগলেক্ট নকৰিবা আৰু ঠাট্টা নকৰিবা কেতিয়াও কোনো মানুহক সেই বিষয়ে আমি ভিডিঅ'টো বনাইছোঁ যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগিছে লাইকটো কৰিব চেনেলটো যিমান পাৰে আপোনালোকে শ্বেয়াৰ আমাৰ চেনেলটো আপোনালোকে পূৰা শ্বেয়াৰ কৰি দিব যিমান আছে তাৰমানে আমাৰ ছাবস্ক্ৰাইবাৰ কমি আছে আৰু ভিউ কমি আছে আপোনালোকৰ সহযোগিতাই আমি আগবাঢ়ি যাব পাৰিম আৰু আপোনালোকৰ বাবে কমেডি ভিডিঅ' লৈ আহিম নতুন নতুন আমাৰ চেনেলটো যদি নতুন নতুন আমাৰ কমেডি ভিডিঅ' চাব খুজিছে আৰু আগৰ ভিডিঅ' যদি চাব খুজিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু কাষতে থকা ঘণ্টা বটন চুকেই দিলে হ'ল পূৰা বাই